নমস্কাৰ বন্ধুসকল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়ৰ হয়তো অভিনয় চাই আপোনালোকেও বহুত বেছি ভাল পায় হয় বন্ধুসকল বৰষা ৰাণী বিষয়ৰ আছে এটা বেয়া খবৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে বৰষা ৰাণী বিষয়ৰ যদি আপোনালোকে অভিনয় চাই ভাল পায় তেনেহলে প্লিজ ভিডিওটিত লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো সঠিক সময়ত মই ভিডিওবোৰ আপলোড কৰিবলৈ চেষ্টা কৰোঁ তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল বৰষা ৰাণী বিষয়ৰ ভাতৃ অংকুৰ বিষয়া বৰ্তমান অসুস্থ হৈ পৰিছিল আৰু সেইবাবে অংকুৰ বিষয়াক জিএমচিত লৈ যোৱা হৈছিল জানিব পৰা মতে অংকুৰ বিষয়াৰ গোল ব্লাডাৰত আক্ৰান্ত হৈছিল আৰু এতিয়া অংকুৰ বিষয়া সম্পূৰ্ণৰূপে সুস্থ হৈ পৰিছে আৰু সুস্থ হোৱাৰ বাবে তেওঁ নিজৰ সোশ্যাল মাধ্যমৰ জৰিয়তে জিএমচিৰ ডক্টৰ তথা সকলোকে ধন্যবাদ জনাইছে বন্ধুসকল এইটোৱে আছিল বৰষা ৰাণীৰ আপডেট যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটিত লাইক কৰি দিব পুনৰ কৈছো ভিডিওটিত লাইক এটা কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিওবোৰ সঠিক সময়ত পাবলৈ ধন্যবাদ জয় অসম